এয়া হেল্ল' ক'ত যা আম খাবা ৰাতিপুৱাই আম খাব আহিছোঁ কাম বন নাই ৰাতিপুৱা নাই বাৰু 12টা বাজিলে এনেকৈ কৈছে ৰাতিপুৱা বুলি এয়া মিলন আছে মোৰ লগত আৰু পিছত আছে কেইটামান পূৰা আম টেঙা খাব আহিছোঁ লকডাউন আৰু ঠিকে আৰু চাই থাকক পূৰা আম খাই স্কুলত যাম স্কুলত আম খাবা আমি গোটেইকেইটা পঢ়ি অহা স্কুলখনত যাম আম খাবা যাই আছোঁ আম খাবা ধুনীয়া ৰাস্তা ওলাই ইয়া দীপজ্যোতি আছে দীপজ্যোতি এটা হাই কৰি দি চলাটো সাবস্ক্ৰাইব কৰি দিবি ইয়াৰ আছে নে নাছে পূৰা এনেকৈ আৰু আম খাব যাই আছোঁ দীপজ্যোতি চেনেলটোৰ নাম হ'ল HTD ভাই ছাপোৰ্ট কৰিবি চবে ধুনীয়া ভিডিঅ' বনাইছে কঁঠাল চিজন আহি আছে চিজন লগ দে নিমখ চিমখ একো আনা নাই বাইদেউ ঘৰত সোমালোঁ নিমখ চিমখ ল'ম এতিয়া নিমখ দিছোঁ অলপ বাইদেউ ঘৰত আছোঁ নিমখ খুজবা ভুগি আছে নিমখ অলপ দিব তাৰপৰা আম খাব আহিছোঁ হাই বোলে হাই জিভা নাচাই কিয়া কালি মাই জিভা কৈ ওপৰত নিমখ ল'ম ভাগিনকেইটা আছে এইটো মিলন আহিছে নিমখ আৰু চৰিয়াটো ল'লোঁ আম খাব যাম কটাই খান দিলা মিলন লৈ কটাই খান ল'লোঁ আৰু এইয়া চাবা আছে নেকি জলকীয়া চাবা আহিছোঁ জলকীয়া তুমি চাই চালা পকৰা চালা এটা ল'ম এটা চালা হ'ল পকৰা চালা কতে দেখাই দি সেইটো পূৰা পেলাই দিম আৰু ইয়া আৰু আছোঁ ৰেড চেলি আনিছোঁ বাৰু যাওঁ দেই আহিছোঁ ফ্ৰেণ্ডছ বাকী নিমখ জ্বালা খাৰ চাৰ মানে খাৰ মানে আৰু খাৰটো নাপালোঁ বাকী নিমখ জ্বালা চৰিয়া কটাৰী চব পালোঁ ৰেড চেলিও আনিছোঁ বাৰু খাৰটো নাপালোঁ খাৰটো অভাৱ কিন্তু আম খাব পাৰি তাৰমানে সেইটোহে কম টেঙা তাৰমানে মিঠা আম নাই তো বলক আৰু দেখাই গৈ আছোঁ আকৌ ৰখি আছে দীপজ্যোতিহাট স্কুলখন দেখাম আপোনালোকক মই পঢ়ি থকা এখন হাইস্কুল আহিব আপোনালোকে ধুনীয়াকৈ পঢ়াই বলক আমি পঢ়িছোঁ স্কুলখন লকডাউন কাৰণে ইয়াতে কোনো এটা প্ৰিপেয়াৰ নাই আমকেইডাল আছে সেইকাৰণে আমি আমকে খাব আহি থাকোঁ কি কৰিম আৰু ঘৰত এনে থকাতকৈ ভিডিঅ'টোকে বনাই দিলোঁ আম খাব আহা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এইয়া খুটা ঘৰ ৰখি আছে দীপজ্যোতিহাট আৰু ইয়াতে আমি PUBG ভিডিঅ' এটা শ্বুটিং কৰিছিলোঁ আপোনালোকে চাইছে কিজানি ভিডিঅ'টো তো বলক এতিয়া আম পাৰিম আমি চাই থাকিব উঠি পেলাই পটাপট ঝকৈ দিবি হে এতিয়া বান্দৰ উঠি আছে আমাৰ গাছত আম টেঙা পাৰবা আৰু এইয়া লক্ষীকান্ত বহি আছে এইটো আম পকছি পেলাই পুলিয়ে ফাটা আম দেখা পাই পকা বুলি কৈছি আম খাব আহিছোঁ এতিয়া হাতত চৰিয়া নিমখ আৰু পকা জ্বলা আছে চাকি কেন্দ্ৰা পুখুৰী কম পুখুৰী সিঁচিলে এইবাৰ বহুত ডাঙৰ ডাঙৰ মাছ পাইছে আৰু এইফালে গাছত আম আছে আপোনালোকক দেখাই গৈছে এইবিলাক দেখিছেনে আম তো চাই থাকিব আম পূৰা খাম আৰু আহিছোঁ তামাম গৰম দিছে লকডাউনত কি কৰি থাকিম আৰু আমকে খাওঁ নে কি কয় মানে ফ্ৰেণ্ডছ ইডাল গছ আছে ভাল ভাল আম ডাঙৰ ডাঙৰ আম আছে এইবিলাক দেখাই আছোঁ আপোনালোকক জুম কৰি আম দেখিছেনে আম এই আম খাম আপোনালোকক দেখাই গৈ আছোঁ চাই থাকিব এইটো আমাৰ টিটুবন ভাই আম গাছত উঠি গৈছি এতিয়া আম পাৰব আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এইটো ফাকেৰে টিটুবন ডেকা বহুত ওখলৈকে উঠি গৈছে আপোনালোকক জুম কৰি দেখাই দিছোঁ মোবাইলত আকৌ আম পেলাই নেদবি
এইটো আপোনালোকে দেখিছেনে আম বহুত আছে এই টিটুৱান ডেকা দেখা নোপোৱা হৈ গৈছে মই অকণমান চাই দিওঁ আম পুৰা সৰি আছে দেখাই গৈ আছো দেখা ৰঙা হৈছে দেখিছে না ফ্ৰেণ্ডছ দেখা দি আমকেইটা খাম এতিয়া আমি মজা মাৰি এয়া গৈ আছো ছাগলীকেইটা পুখুৰীত নামি পুৰা একদম খিচি দিলে এবাৰ গৈ আছো এই মিলন আছে মিলন কি কৰি আছে ভাই ইয়ে পানী নিবা সি হালত বেয়া সি সোমাই গ'ল সি পুৰা ফেৰত সোমাই গ'ল পুঙি আছে দেখো গিলা পানী নিবা সি তাৰ হালত বেয়া পুৰা সোমাই গৈছে এই পানী বিচাৰে নাপালা তাৰমানে হয়তো ক'লে দেই এইটো ধুনীয়া পানী আছে তাৰ হালত বেয়া পানী নিবা সি এই ময়ো সোমাই গৈ আছো ইয়া দেখিছে না পুৰা ফেৰগিলা ইয়া পুঙি আছে বহুত ডাঙৰ ডাঙৰ কুচিয়া পাইছে ইয়াতে ইয়াক কুচিয়া শুনছিল বহুত ডাঙৰ ডাঙৰ মাছো পাইছিল চেনা নকৰি সোমাই নাযায় ইয়া এয়া মিলন কেনে একদম না এই সোমাই গৈছো তাৰপৰা লৈ গৈ যা চেনা যাবি নলগীয়া থামকল কেইটুকু লওঁ আৰু কুইয়াহে কৰি আছে এয়া ছাগলীকান্দা পুখুৰীৰ মাজত ধুনীয়া পৰিৱেশ এইফালে দীপজ্যোতি আহি আছে এইফালে আমগুটি আছে আৰু লক্ষীহঁতে সেয়া দেখিছে না আমগুটি আছে তাতে পুৰা সোমাই গৈছো দেখিছে না সেইখিনি ভাল পানী দি আগত নাথাকিয়া সেইখিনি ফচি পেলাই থামক অকণমান দিলোচোন আগত থামক অকণমান দিলোচোন এইখন থামক অকণমান দি নলগীয়া এইখিনি সেইখিনি আগত এইখিনি পানী লগাই কিবা ধুবহে লাগে আমি পানী থাম অকল দি পুৰা হেৰি কৰিব লগাইছে অলপমান হেৰি কৰিলোঁ চোন তই চয়া যদি কৰিলোঁ কৰিলোঁ একচৰীয়া ৰেডি উলিয়াই দিছোঁ দেই এইখিনি আহে এইটো লৈছোঁ চেণ্ডেল সোমাই গ'ল আৰু তাতে এক পাত আছে আৰু এক পাত এইখিনিতে আছে তাতে আছে মই গৈ আছোঁ এয়া পানী নিব আহিছোঁ দীপজ্যোতি এইটো ধৰ কি বিচাৰি আছা তই পইচা পানীখিনি লৈ যাব পা মাৰ্বল নেকি দেখিছা এই পদু চক খাই আছে পুৰা পদুম ফুলৰ যিটো নেকি গুটি সেইটো খাব পাৰি পদু চক বুলি কয় আমি খাওঁ সি তাকে বিচাৰি আছে হাতক দেখিছা নাই হাতত ঘূৰিব লগা আছে তাতে পেনে দেখিছা না চেণ্ডেল কথাই গোট খাই গৈছিল আগত যাওঁ ইয়াত দেখিছা বম কুচিয়া পাই ইয়াতে থাৰ্মকল জাল মাৰোঁতে ব্যৱহাৰ কৰিছিল আৰু পুখুৰীত সি চিচি গোটাই পানী হৈছে না নতুনকৈ সেইকাৰণে হেৰি হৈছে দেখিছেনে আপোনালোকে চাই থাকিব ইয়াতে আমি কাম কৰিছিলোঁ পুখুৰী চাফা কৰিছিলোঁ কৰিয়ে থাকোঁ দিগদাৰ কি নোৱে ইয়াত দেখিছে না ফ্ৰেণ্ডছ সেইখিনি আমি নহয় ধুনীয়া নামি হেল্ল' ইয়াতকৈ আৰু মাজত নাযাওঁ পানীৰ অৱস্থা গোটেই বেয়া যাত্ৰা ই এটা খৰালি আছে দেখিছে না আপোনালোকে সেইটো মই জুম কৰি দেখাই আছোঁ কেমেৰাত দা আহিছে নে নাই দেখিছে না এইটো খৰালি হাঁহ বলক হ'ব দে আমকে খাওঁগৈ আৰু আম খাব আহিছোঁ আপোনালোকক দেখালোঁ এইখিনি হ'ল না হ'ল আৰু নাযাওঁ
এই আম খাবৰ কাৰণে ৰেড চিলি লৈছোঁ ৰেড চিলি মিৰ্চ পাউডাৰ আমি ৰেড চিলি বুলি কওঁ গৈ আছোঁ ভালে কেনে পানী দিবা আহি কেনে পেন ভিজি গেলি পেন দেখিছা ভিজি গেলি ব'লা দৌৰি গৈ আছোঁ তামাম 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 এই মাঝে ভাগ মানিছি ইয়া জাল এটা সাপ লাগছিল নেকি আম 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 মেইন আম এটা পানী আছিল ইয়া ফ্ৰেছ পানী নিৰ্মল পানী খাবলৈ আছোঁ এয়া আম পুৰা গুটি আছে এয়া আম গুটি আছে ধুই ধুই পুৰা থৈ দিছে জলকীয়া আৰু নিমখ এয়া লক্ষীকান্ত এয়া ফ্ৰেণ্ডছ আম গুটি আছে মোৰ হাতত আছে মিৰ্চ পাউডাৰ মানে ৰেড চিলি আৰু ডিজুতি ইফালে এই খিকি খুলি কিবা চাই আছে স্কুলত আৰু এইফালে লক্ষী আৰু মিলন আৰু সেয়া পংকজ ইয়াতে মানে পুৰা আম গুটি আছে খাওঁ আপোনালোকক দেখাই আছোঁ আম চাই থাকিব এয়া আম ভগাই আছে লক্ষী এই মেংগ' এই কচু পাতত মেংগ' খাই যোৱা এই কম গাইছি হাতত কম গাইছি এই বেছি খাব নোৱাৰে সি কলৈ বেছি খাব নোৱাৰে আম চুল দিব চবকে দিয়ক অলপ এই আম খাম আৰু কলৈ নাখায় দে ইমান পেলাই দিলে পাবি এয়া আম 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 দেখো এয়া আম দেখো চলো আম খাই আছা কেনে ফিলিংছ মেলো ফিলিংছ কেনে মজা এ খাই ল তাৰপিছত দেখাই আছোঁ এয়া ফ্ৰেণ্ডছ আম খাই আছোঁ তামাম টেঙা তামাম আম খাই আছোঁ আম বম টেঙা ফ্ৰেণ্ডছ খাই আছোঁ ফাইনেলি ফ্ৰেণ্ডছ আম খোৱা ফ্ৰেণ্ডছ এতিয়া ঘৰত হাত খান ধুই আছোঁ হৈ গ'লাম খোৱা যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া পুৰা খাই আছে যদি আমি ইয়াত চেলকি পুৰা মাৰি আছে ইয়াৰ এটা চেনেল আছে ছাবস্ক্ৰাইব কৰি দিবি STD ভাই ইউটিউবত চাৰ্চ কৰি চাবি আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি বাই বাই জয়